Hello student friends, welcome to the channel Thinking with Viraj. Hope all are doing well. আগৰ ভিডিঅ'টোত মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেকৈ বিভিন্ন টপিকবিলাক ডিসকাস কৰি যাম সকলোৱে লগ লাগি। আজি মই পুনৰবাৰ তোমালোকৰ মাজত অন্য এটা কবিতা পয়েম লৈ আহিব বিচাৰিছোঁ। আৰু আজিৰ কবিতাটো আজিৰ পয়েমটো HS ফাৰ্ষ্ট ইয়াৰ বাবে নহয়, আমি HS সেকেন্ড ইয়াৰৰ বাবে আমি আজি এটা কবিতা লৈ আহিছোঁ। যিটো কবিতাৰ নাম হৈছে My Mother at 66. The poet of the poem is Kamala Das. So মোৰ এটা অন্যতম ফেভাৰিট কবিতা, সকলোৰে ভাল লগা কবিতা। Here in this poem, the poet, Kobi Gorakie, talks about the relationship between a mother and a daughter. Egoraki ma and egoraki jiekor major jitu সম্পৰ্ক, সেই সম্পৰ্কটো এই কবিতাটোত কবিয়ে সুন্দৰকৈ উল্লেখ কৰিছে। আহাচোন আমি কবিতা আৰম্ভ কৰোঁ। কবিয়েনো কি কৈছে? Driving from my parents' home to Cochin last Friday morning. যোৱা শুক্ৰবাৰে ৰাতিপুৱা মোৰ মা দেউতাৰ ঘৰৰ পৰা কোচিন এয়াৰপৰ্টলৈ গাড়ীৰে আহি থকাৰ সময়ত I saw my mother beside me. মই মোৰ মাক দেখিলোঁ। ক'ত দেখিলোঁ? মই মোৰ মাক দেখিলোঁ মোৰ ওচৰত। মানে কবিয়ে আচলতে কোচিনত থকা তেখেতৰ মাক দেউতাকৰ ঘৰৰ পৰা আকৌ কোচিন এয়াৰপৰ্ট হৈ নিজৰ থকা ঠাইলৈ যাব ওলাইছিল। আৰু তেনেকৈ গাড়ীৰে আহি থাকোঁতে কবিৰ লগত কবিৰ মাকো একেলগে আহিছিল। আৰু তেতিয়াই কবিৰ মাকলৈ কবিৰ চকু গৈছিল। Beside me, মোৰ ওচৰত। Those open-mouthed, her face ashen like that of a corpse. Those মানে হৈছে চিলমিল কৈ টোপনি গৈ থকা। আমি যেনেকৈ মানুহবিলাকে এটা সাধাৰণ, তোমালোকে জানা যে আমি যেতিয়া গাড়ী মটৰত যাওঁ সাধাৰণতে আমাৰ টোপনি লাগিব আৰম্ভ কৰে। ঠিক একেধৰণেৰে কবিৰ মাকেও কবিৰ ওচৰত বহি চিলমিলকৈ টোপনি গৈ আছিল। অপেন মাউথেড, আৰু মুখখন অকণমান মেল খাই আছিলে। Her face ashen like that of a corpse. আৰু কবিয়ে ভাবিছিল, কবিয়ে অনুভৱ কৰিছিল যে মাকৰ ফেচ অৰ্থাৎ মুখমণ্ডলটো এশিয়ান, শুকাই গৈছে। কেনেকুৱা দেখা গৈছে? লাইক অফ এ কৰ্পছ। কৰ্পছ মানে হৈছে ডেড বডি বা মৃতদেহ। কবিয়ে নিজৰ মাকক মৃতদেহৰ সেই মুখমণ্ডলৰ লগত কল্পনা কৰিছে। এটা মৃতদেহৰ মৃত্যুৰ পিছত মানুহৰ মুখৰ পৰা যেনেকৈ উজ্জ্বলতাবিলাক নাইকিয়া হৈ যায়, ঠিক একেধৰণেৰে কবিৰ মাকৰ মুখৰ পৰাও সেই উজ্জ্বলতা নোহোৱা হৈ গৈছিল। And realized with pain, আৰু দুখেৰে সৈতে অনুভৱ কৰিছিলোঁ। মানে কবিয়ে মাকৰ ফালে যেতিয়া চালে দুখেৰে এটা কথা কবিয়ে অনুভৱ কৰিছিল, ফিল কৰিছিল। কি কথা? That she was as old as she looked. কবিয়ে কি অনুভৱ কৰিছিল? কবিয়ে অনুভৱ কৰিছিল যে কবিৰ মাক আচলতে দেখাত যিমান বয়সীয়া হৈছে, সঁচাকৈয়ে কবিৰ মাকৰ বয়স সিমানেই হৈছে। অৰ্থাৎ ইয়াৰ মিনিংটো হৈছে যে কবিৰ মাকৰ বয়স বহুত বেছি হৈছিল। আৰু দেখাত এনেকুৱা লাগিছিল যেন হয়তো কবিৰ মাকৰ জীৱন আৰু বেছি দিন হয়তো নাই। But soon put that thought away. কিন্তু কবিয়ে সোনকালেই সেই চিন্তাটো মনৰ পৰা
আঁতৰাই পেলাব বিচাৰিছিল and looked out at young trees sprinting. আৰু সেই চিন্তাটো আঁতৰাই পেলাবৰ কাৰণে কবিয়ে খোলা খিৰিকীৰে বাহিৰলৈ চাইছিল আৰু বাহিৰলৈ চাওঁতে কবি কি দেখিছিল the young trees sprinting. young আমি সকলোৱে জানো young মানে হৈছে কম বয়সীয়া ডেকা গতিকে ইয়াতে কৈছে যে যিবিলাক কম বয়সীয়া গছ এই গছবিলাকে পিছফাললৈ দৌৰি থকা কবিয়ে দেখা পাইছিল স্প্ৰিণ্টিং মানে হৈছে দৌৰি থকা the merry children spilling out of their homes আৰু কেৱল সেই অকণমানি গছবিলাকেই নহয় the merry children merry means happy সুখী যিবিলাক সুখী ল'ৰা ছোৱালী আছিল children আছিল সিহঁতে সিহঁতৰ ঘৰবিলাকৰ পৰা দৌৰি দৌৰি বাহিৰলৈ ওলাই আহিছিল spilling out of their homes. But after the airport's security check, কিন্তু এয়াৰপৰ্টৰ বিমানবন্দৰৰ security check to পাৰ হোৱাৰ পিছত security check মানে হৈছে বিমানবন্দৰৰ এটুকুৰা নিৰ্দিষ্ট ঠাই এয়াৰপৰ্টৰ এটুকুৰা নিৰ্দিষ্ট ঠাই যি ঠাইৰ পৰা যিয়ে ফ্লাইটখনত উঠিব তেওঁহে যাব পাৰিব সেই ঠাইটোৰ পৰা যিয়ে সেই ফ্লাইটত উঠিব যোৱা মানুহগৰাকীক থব গৈছে তেখেতে আৰু সেই নিৰ্দিষ্ট ঠাইটুকুৰাৰ পৰা আগুৱাই যাব নোৱাৰে সেইটোকে কোৱা হয় সিকিউৰিটি চেক আসলতে তাত গোটেইবিলাক বস্তু চেকিং কৰা হয় আৰু বাকিবিলাক মানুহৰ তাতে এন্ট্ৰি নাই তাতে সোমোৱাৰ পাৰমিশন নাই গতিকে এতিয়া কবিয়ে ইমান সময়ে মাকৰ লগত একেলগে আহি আছিল কেতিয়াবা মাকক হেৰুৱাৰ চিন্তা আহিছে আকৌ কেতিয়াবা তত মুহূৰ্ততে সেই চিন্তাবিলাক কবিয়ে ভাল চিন্তালৈ পৰিৱৰ্তন কৰিছে কিন্তু সেই এয়াৰপৰ্টৰ সিকিউৰিটি চেকটো পাৰ হোৱাৰ পিছতে standing a few yards away মাৰ পৰা অকণমান দূৰৈত থিয় হৈ I looked again at her one মই তাইলৈ আকৌ এবাৰ চালো মানে কবিয়ে অকণমান দূৰৈৰ পৰা সিকিউৰিটি চেকৰ ইপিনে মাক থাকি গল আৰু কবি ভিতৰলৈ সোমাই গল এতিয়া এই যিটো ডিসটেন্স এই অকণমান দূৰৈৰ পৰা কবিয়ে মাকলৈ পুনৰবাৰ চালে ওৱান মানে হৈছে কালাৰলেছ ৰংহীন হৈ পৰা বৰণহীন হৈ পৰা কবিয়ে দেখিলে যে মাক যেন বৰণহীন হৈ পৰিছে pale as a late winter's moon কবিয়ে অনুভৱ কৰিলে মাকক দেখি এনেকুৱা লাগিছে যেন শীতকালৰ সেই জুনবাইটোহে late winter's moon আমি সকলোৱে জানো যে শীতকালটো হৈছে বোধহয় আমাৰ 12টা মাহৰ ভিতৰত আটাইতকৈ ঠাণ্ডা পৰা দিন এইকেইটা দিনত আমি অত্যন্ত কষ্ট অনুভৱ কৰোঁ আৰু এই দিনকেইটাত যদি আমি জুনবাইটোলৈ চাওঁ আমি লক্ষ্য কৰিব পাৰিম যে বছৰৰ অন্যান্য দিনবিলাকতকৈ এই শীতকালত কি হয় জুনবাইটোৰ পোহৰটো যেন অকণমান কমি যায় কিয় হয় আমি জানো যে শীতকালত আমাৰ কি পৰে কুঁৱলী পৰে আৰু এই কুঁৱলীৰ প্ৰভাৱতে কি হয় জুনবাইৰ আসল যিটো পোহৰ সেই পোহৰটো কৰবাত হয়তো অকণমান হেৰাই যায় এতিয়া কবিয়ে যেতিয়া কবিৰ মাকলৈ চাইছে মাকলৈ চাই কবিৰ এনেকুৱা লাগিছে যেন মাকৰ অৱস্থাও বৰ্তমান তেনেকুৱা সেই পোহৰটো হেৰুৱাই পেলোৱা জুনবাইটোৰ দৰেই হৈছে এসময়ত এনেকুৱা আছিল যে কবিৰ মাক প্ৰাণ চঞ্চল আছিল ধুনীয়া আছিল কিন্তু এতিয়া যেহেতু মাকে জীৱনৰ অন্তিম সময়খিনিলৈ গতি কৰিছে যেনেকৈ উইন্টাৰ হৈছে গোটেই বছৰটোৰ কাৰণে অন্তিমটো সময় একে ধৰণৰে কবিৰ মাকৰো হয়তো এতিয়া আগৰ উজ্জ্বলতা হেৰাই গৈছে and felt that old familiar ache আৰু এই কথাখিনি অনুভৱ কৰাৰ লগে লগে
কবিৰ মনলৈ এটা পুৰণি চিনাকি বিষ আহিছে। এক মানে হৈছে বিষ। কবিয়ে নিজৰ বুকুত এটা বিষ অনুভৱ কৰিছে, কিন্তু এই বিষটো কিন্তু কবিৰ কাৰণে নতুন নহয়। এই চিন্তাটো কবিৰ কাৰণে নতুন নহয়, ফেমিলিয়াৰ, চিনাকি, ওল্ড আৰু পুৰণি। মাই চাইল্ডহুডছ ফিয়াৰ, মোৰ শিশুকালৰ এটা ভয়। এতিয়া এই যদি শিশুকালৰ ভয়, এইটোৰ লগত আমি সকলোৱে হয়তো ৰিলেট কৰিব পাৰিম, কাৰণ কবিৰ এই ভয়টো হৈছে মাকক হেৰুৱাই পেলোৱাৰ ভয়। আমি যেতিয়া শিশু হৈ থাকোঁ, তেতিয়া আমাৰ সকলোৰে মনত এটা ভয় আহে যে আজি যদি মই মোৰ মাক হেৰুৱাই পেলোৱাওঁ, মোৰ কি হ'ব? হঠাৎ যদি মোৰ মা নাইকিয়া হৈ যায়, মোৰ কি হ'ব? এই ধৰণৰ চিন্তা এটা আমাৰ সকলোৰে মনলৈ আহে। আৰু এই চিন্তাটো, এই ভয়টো কবিৰ মনলৈকো আহিছিল কবিয়ে যেতিয়া শিশু হৈ আছিল। কিন্তু বয়সৰ লগে লগে এই চিন্তাটো হয়তো কমি আহিছিল বা ক'ৰবাত হয়তো লুকাই আছিল। কিন্তু এতিয়া যেতিয়া কবিৰ মাকে নিজৰ জীৱনৰ অন্তিমখিনি সময়লৈ গতি কৰি আছে, কবিৰ মনলৈ সেই চিন্তাটো পুনৰবাৰ ঘূৰি আহিছে। আৰু সেইকাৰণে কবিয়ে কৈছে যে কবিয়ে মাকক দেখাৰ লগে লগে কবিৰ মনলৈ এটা চিন্তা আহিছে, এটা দুখ আহিছে, যিটো দুখ আচলতে শিশুকালৰ পৰাই কবিৰ মনৰ ভিতৰত এটা ভয় হিচাপে লুকাই আছে। সেইটো হৈছে মাকক হেৰুৱাই পেলোৱাৰ দুখ। But all I said was, see you soon, Amma. All I did was smile and smile and smile. But, কিন্তু কবিয়ে মাকৰ ফালে চাই বেলেগ একো ক'ব নোৱাৰিলে। তেখেতে মাত্ৰ ক'লে, see you soon, Amma. তোমাৰ লগত সোনকালেই দেখা দেখি হ'ব মা। আৰু কবিয়ে কেৱল মাত্ৰ মাকৰ ফালে চাই হাঁহিব পাৰিলে, স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল। ইয়াৰ অৰ্থ এইটোৱেই যে এই কথাটো আচলতে আমি নিজৰ জীৱনৰ লগতো জড়িত কৰিব পাৰোঁ। আমি যেতিয়া জানো যে এগৰাকী ব্যক্তিৰ হয়তো মৃত্যুলৈ আৰু বেছিদিন নাই, আমি কিন্তু কেতিয়াও সেই মানুহজনক যে হেৰুৱাই পেলাম, সেইটো আমি বাহিৰত প্ৰকাশ কৰিব নিবিচাৰোঁ। আমি তেখেতক সদায় সান্তনা দিব বিচাৰোঁ যে তোমাৰ লগত শীঘ্ৰেই দেখা হ'ব, তোমাক সোনকালেই লগ পাম, তোমাৰ একো নহয়, আমি তোমাৰ লগত আছোঁ। আৰু এতিয়া কবিয়েও তেখেতৰ মাকক সেই একেটা এচিউৰেঞ্চে দিব বিচাৰিছে, একেটা নিশ্চয়তাই প্ৰদান কৰিব বিচাৰিছে যে কি, যে মা, আমি আজি এৰা এৰি হৈছোঁ, কিন্তু আমি আকৌ এবাৰ লগ হ'ম। আমি ইজনে সিজনক ভৱিষ্যতে আকৌ এদিন লগ পাম, তুমি চিন্তা নকৰিবা। আৰু কবিয়ে কেৱল মাত্ৰ মাকৰ ফালে চাই মিচিকিয়াই হাঁহিছিল, স্মাইল কৰিছিল। এইকাৰণেই আমি সদায় এই কামটো কৰোঁ। যদিও বা আমাৰ মনৰ ভিতৰত কিবা এটা দুখ থাকে, সেই দুখটো আমি প্ৰায়ে এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত দেখুৱাব নিবিচাৰোঁ। আমি সদায় সেইটো এটা হাঁহিৰ পিছফালে লুকুৱাই ৰাখিব বিচাৰোঁ। আৰু ইয়াতেও কবিয়ে তেখেতৰ মনৰ যিটো দুখ, এই দুখটো এটা হাঁহিৰ মাজত, এটা মিচিকিয়া হাঁহিৰ মাজত লুকুৱাই ৰাখিব বিচাৰিছে। চ' এইটোৱে আছিলে কবিতাটো, মাই মাদাৰ এট 66, যিটো কবিতা লিখিছে কামালাত আছে। এইটো কবিতা পঢ়ি কি বুজিলা বাৰু তোমালোকে? আমি নিশ্চয় এইটোৱে বুজিলোঁ যে আমাৰ মাজৰ যিবিলাক সম্পৰ্ক, মানুহ আৰু মানুহৰ মাজৰ যিবিলাক সম্পৰ্ক, এই সম্পৰ্কবিলাক অত্যন্ত আন্তৰিকতাৰ সম্পৰ্ক। বিশেষকৈ আমাৰ মা দেউতাৰ লগৰ যিবিলাক সম্পৰ্ক, সেই সম্পৰ্কবিলাক আমি কেতিয়াও হেৰুৱাই পেলোৱাটো উচিত নহয়। যেতিয়াই আমাৰ মনলৈ তেওঁলোকক হেৰুৱাই পেলোৱাৰ চিন্তাবিলাক আহে, তেতিয়াই কিন্তু আমি অন্তৰত অত্যন্ত দুখ পাওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি সেই দুখটো লৈয়ে জীয়াই থাকিম, কাৰণ এইটোৱে হৈছে মানুহৰ জীৱনৰ নিয়ম। জন্ম হৈ হ'ব লাগিব, জন্মৰ পিছত ডাঙৰ হ'ব, আৰু এদিন সকলো মানুহেই মৃত্যুৰ মুখলৈ গতি কৰিব। ইয়াতে এই যে কবিয়ে এটা সময়ত গাড়ীখনৰ ভিতৰত মাকক দেখি অত্যন্ত দুখ অনুভৱ কৰিছিল,
মাকক হেৰুৱাই পেলোৱাৰ ভয়টোৰ বাবে আকৌ একেটা মুহূৰ্ততে কবিয়ে যেতিয়া গাড়ীখনেৰে খিৰিকীৰে বাহিৰলৈ চাইছে, কবিয়ে কিন্তু বাহিৰত অকণমানি ল'ৰা ছোৱালীবিলাকক দেখি, সৰু সৰু গছবিলাকক দেখি আকৌ এটা জীৱনৰ পৰিচয় বিচাৰি পাইছে। কাৰণ এই শিশুবিলাক এটা সময়ত গৈ ডাঙৰ হ'ব। এই যে অকণমানি গছবিলাক আছে, ইহঁতে দৌৰি থকাৰ অৰ্থটো কি? যে ইহঁত এতিয়া সৰু হৈ আছে, কিন্তু ভৱিষ্যতে তেওঁলোকে পুনৰ মানুহক সেৱা শুশ্ৰূষা কৰিব। গতিকে আচলতে সেইটোৱে হৈছে মানুহৰ জীৱন। আৰু এনেকুৱা জীৱনত আমি সেইকাৰণে সকলোৰে লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে। আৰু কমলাত আছে এই মানুহৰ মাজৰ যিবিলাক সম্পৰ্ক, এই সম্পৰ্কবিলাকক লৈয়ে এই কবিতাটো ৰচনা কৰিছিল। এইটোৱে আছিল কবিতা। কেনেকুৱা পালা নিশ্চয় তোমালোকে কমেণ্ট কৰি জনাবলৈ আশা কৰিছোঁ। ইয়াৰে যিবিলাক প্ৰশ্ন উত্তৰ আছে আমি সেইবিলাক পৰৱৰ্তী সময়ছোৱাত নিশ্চয় আলোচনা কৰিম। আশা ৰাখিছোঁ যদি ভিডিঅ'টো ভাল পালা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকলৈকো যাতে তেওঁলোকে অকণমান হ'লেও বুজি ল'ব পাৰে বিলাই দিবা। এইটো আশা ৰাখি আজিৰ কাৰণে ইয়াতে এৰিছোঁ। ধন্যবাদ।